স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ মই শিভাৰাণী কলিতা আপোনালোকৰ মাজত আকৌ এটা ভিডিঅ' লৈ গুড মৰ্ণিং সকলোকে আৰু অলপ ব্ৰেকফাষ্ট কৰিবলৈ যাওঁ আজি ষ্টাৰ্টটো ইয়াৰ পৰাই কৰি দিলোঁ কিন্তু মই দেখাম আজি সকলোবিলাক ফেষ্টিভেলৰ যি হয় আমাৰ ইণ্ডিয়ান পেনোৰামাৰ যি ফেষ্টিভেলত যি হয় সেইবিলাক আজি আপোনালোকক মই দেখাম আৰু বাকী এতিয়া ব্ৰেকফাষ্ট কৰি লওঁগৈ বেগছে আমাৰ ৰুমটো আৰু আমাৰ ৰুমটোৰ পৰা ওলায়ে আমি ইয়াৰ তলত এখন ৰেষ্টুৰেণ্টখন তলত আছে আৰু ইয়াতে ব্ৰেকফাষ্ট ডিনাৰ লাঞ্চ সকলোবিলাক ইয়াতে হয় এয়া চলি আছে ইয়াতে আৰু আমি ইয়াত এতিয়া খাবলৈ যাওঁ আমি এতিয়া তলত গৈ মৰ্ণিং খাই লওঁগৈ তলত গৈ না দিয়া লবি টিপা আছে দিয়া হৈ গ'ল দিয়া তলত গৈ খাই লওঁগৈ আৰু তাৰ পাছত বাকীখিনি আপোনালোকক আই কোৱা ইয়াতে দেখালোঁ আপোনালোকক ট্ৰাজত কেনেদৰে ব্ৰেকফাষ্ট ইয়াত সজাই থোৱা থাকে আৰু কি ব্ৰেকফাষ্ট ইয়াতে দিয়া হয় একচুৱেলি 100%ৰ 30%ই ইয়াত মই দেখালোঁ ভিডিঅ'টোত গোটেইখিনি দেখাবলৈ একচুৱেলি মন নগ'ল গোটেইখিনি দেখাবলৈ মন নোযোৱা নহয় কাৰণ ভিডিঅ' বনাই থাকিবলৈ বেয়া একচুৱেলি চবেই খাই থাকে ৰাতিপুৱা আৰু মৰ্ণিঙতে এনেদৰে ভিডিঅ' বনাই থাকিবলৈ বেয়া হয় সেইকাৰণে গোটেইখিনি নেদেখালোঁ বাকী 70% ইফালে থাকিলে আৰু 30% ইয়াত মই ব্ৰেকফাষ্ট আনিলোঁ অ'টছ আৰু অ'টছকে খাই লওঁ একচুৱেলি মোক চব খানাই শ্বুট নকৰে ইয়াত খাই লওঁ No, God, please, no! No! মৰ্ণিংটো বৰ ধুনীয়া এটা মিউজিকেৰে আৰম্ভ কৰি থোৱা থাকে এতিয়া খাই বৈ আহিলোঁ খাই বৈ এতিয়া ৰেডি হৈ লওঁগৈ তাৰপাছত যাম ফেষ্টিভেল বৰ্তমান আমি আহি আছোঁ ফেষ্টিভেল য'ত হৈ আছে মেইন ফেষ্টিভেলটো তালৈ আহি আছোঁ এইখিনিতো গোটেইখিনি ফেষ্টিভেল হৈ থকা জেগাই হয় কিন্তু আমি মেইন য'ত ফাংচন চলি আছে তালৈ আমি আহি আছোঁ পালোঁ ফেষ্টিভেলৰ জেগা আৰু আপোনালোকক দেখাইছোঁ এয়া ফেষ্টিভেলৰ জেগাখিনি বলক খাওঁ এইফালে হৈছে এয়া এইফালে আৰু এনেকুৱা চবফালে এনেকুৱা ধৰণৰ গেটে আছে চব চাইডে এণ্ট্ৰি বেলেগ বেলেগ চাইডে এণ্ট্ৰি থাকে আৰু দেখাই আছোঁ অকণমান সোমাই আহিলোঁ ইয়াতে দেখাইছোঁ আপোনালোকক কিন্তু চাব পাৰে ইয়াত এনেদৰে ইমান ধুনীয়া গোটেই ৱৰ্ল্ডৰ মানুহ ইয়াতে লগ পাব ৱৰ্ল্ডৰ গোটেই ফিল্ম ইয়াতে এই কাৰ্ডটো হ'লে আমি চাব পাৰোঁ গোটেই ফিল্ম আৰু এইটো হৈছে VIP ৰুম মই ইয়ালৈ আহি আছোঁ আৰু এইফালে মই ফিল্মবিলাক দেখাইছোঁ এই ফিল্মবিলাক দেখাওঁ এইফালে আছে অজয় দেৱগনৰ দৃশ্যম 2 এইখন আছে আৰু এইখন আছে খাকীবোৰ এনেদৰে আছে এইটো আইনক্স আৰু এতিয়া মই সোমাই যাওঁ VIP ৰুমত আৰু এজন মোৰ ইয়াতে আমি ব্ৰিজৰ টাইমত যেতিয়া আহিছিলোঁ এজন ফ্ৰেণ্ড আছে তেওঁক ইয়াতে মই ফোন কৰিছোঁ আৰু তেওঁ ইয়াতে লগ কৰিম আৰু তেওঁৰ লগতো তেওঁক আজি অসমীয়া কোৱাম বৰ্তমান বহি আছোঁ VIP ৰুমত আৰু এইফালে ছাৰ বহি আছে এইফালে ইটো আৰু এই যে মই ফেচি হেণ্ড হৈ আছোঁ কৈছিলোঁ মই ইয়াতে ব্ৰিজৰ টাইমত চিনাকি হৈছিলোঁ এজন দাদা চাফিক আলী দা তেওঁ এয়া এইফালে कितने दिनों बाद मिल रहे हैं हम लोग 2 साल के बाद 2 साल के बाद ब्रिज के टाइम पे ही मिले थे अभी हाथी बंधु के टाइम में मिल रहे हैं আৰু এতিয়া আমি বহি আছোঁ ইয়াতে চাফিকদাক লগ পালোঁ ইয়াতে বহি আছোঁ ইমান গৰম হৈছে চাফিকদাৰ লগতে ইয়াতে কথা পাতি আছোঁ চাই আছোঁ ফেষ্টিভেলৰ ইফালে সিফালে জেগাবিলাক আৰু চাফিকদাই খুব ঘূৰি ট্ৰেভেল কৰি ভাল পায় খুব ঘূৰে মোৰ কেতিয়াবা হিংসাই লাগি যায় ইমান মই চাফিকদাক কওঁ বা চাফিকদা ইমানকৈ ঘূৰি আছা আমাকো কেতিয়াবা নিবা তেনেদৰে মই কৈ থাকোঁ মেছেজত কওঁ ফোনত কওঁ তেনেদৰে আৰু চাফিকদা আমাৰ অসমলৈও যাম বুলি কৈ আছে মোক কৈছে তুমি ফুৰাবলৈ আহিবা মোক আৰু साफिक दा आसाम में कब जाओगे
तो इंशाल्लाह 1 साल के अंदर बिल्कुल पूरा आसाम घूमने के लिए, पूरा 7 सिस्टर घूमने के लिए आएगा। हाँ वो मणिपुर, नागालैंड, आसाम, हिमाचल, अरुणाचल अरुणाचल, हाँ सिक्किम, पूरा सिस्टर अभी तक मैं नहीं गया। वो पूरा घूमने के लिए इस 1 साल के अंदर बिल्कुल होगा आएगा। আৰু এতিয়া ক'লেই তেওঁ এবছৰৰ পাছত যাম বুলি আৰু এতিয়া চাপিকদাক অসমীয়া এটা কেৰেলাৰ ল'ৰা হয় মালায়ালিয়াম ল'ৰা হয় আৰু অসমীয়া এটা কোৱাবলৈ মই বিচাৰি আছোঁ অসমীয়া এটা কোৱাওঁ কিবা এটা আৰু তাৰপিছত চাপিকদা এটা কাম আছে কামত যাওক মই ছাৰৰ ওচৰলৈ যাম আৰু See you there. অ'কে এক আছামিজ বোলো বোলো মই এবছৰৰ মই অবছৰ অসম যাম এবছৰ অসম যাম অসম যাম। অ'কে 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 এতিয়া চাপিকদাত গৈছোঁ তাৰপিছত अरे वो ना मुझे about how का ये चलता रहता है। पिछले बार भी आया था ये। Oh, how the we are from Assam and this is your name, ma'am? চাফিকদাক বিদায় দিয়াৰ পাছতে মোৰ ভঙা চিঙা হিন্দীৰে সৰু সুৰা এটা ইণ্টাৰভিউ দিলোঁ মোৰ এক্সপিৰিয়েঞ্চ গোৱাৰ এক্সপিৰিয়েঞ্চ ইফিৰ এক্সপিৰিয়েঞ্চ হাতী বন্ধুৰ বিষয়ে আৰু ব্ৰিজৰ বিষয়ে ক'লোঁ সৰু সুৰাকৈ ইণ্টাৰভিউ দুটা দিলোঁ ভাল লাগিলে আৰু মই ভিডিঅ' বনাম বুলি টাইমে পোৱা নাই ইণ্টাৰভিউ দিয়ে আছোঁ আৰু এয়া হৈছে ইণ্টাৰভিউ লোৱা ফ্ৰেণ্ড কেইজন উপায় নাই গৰমৰ কোবত ইয়াতে মই বহি আছোঁ আৰু এতিয়া আৰু এইফালে আপোনালোকক দেখাই আছোঁ ইফালে দেখিছে নিশ্চয় এইফালে বিভিন্ন ধৰণৰ ইণ্টাৰভিউ ময়ো দিলোঁ এতিয়া যে চালে আপোনালোকে এনেধৰণৰ ইণ্টাৰভিউ বহুত চলি থাকে আৰু ভাল লাগে ইয়াতে আপোনালোকে দেখিলে এতিয়া অলপ আগতে দুটা মই ইণ্টাৰভিউ দিলোঁ এটা ৰেকৰ্ড নকৰিলোঁ এটা ৰেকৰ্ড কৰিলোঁ অকণমান মই আপোনালোকক সেইকাৰণে দেখালোঁ আৰু ইয়াতে ভাল লাগে একচুৱেলি যোনখিনিয়ে ফিল্ম ষ্টাডি কৰি আছে বা বহুত ষ্টুডেণ্টবিলাক যোনে যোনে ফিল্ম ইয়াত চাবলৈ আহে যাৰ ফিল্ম নথকাকৈও চাবলৈ আহে তেওঁলোকে ইয়াতে মানে শিকিবলৈ আহে ফিল্মৰ বিষয়ে আৰু এনেদৰে বেলেগৰ আমি বাহিৰৰ পৰা আমি এতিয়া অসমৰ পৰা আহিছোঁ আমাৰ লৈছে বাকী বেলেগৰ পৰা অহাবিলাকক ধুনীয়াকৈ ইণ্টাৰভিউ লয় আৰু ভাল লাগে বহুত ৰেচপেক্ট দি ধুনীয়াকৈ ইয়াতে ব্যৱহাৰ পাতি বহুত ধুনীয়া হয় বহুত ভাল লাগে আৰু এইখিনি আপোনালোকে চাব পাৰে কিমান ধুনীয়াকৈ এইটো হৈছে আইনক্স আৰু ইয়াতে আমাৰ 2021ত ব্ৰিজো লাগিছিলে ইয়াতে আমি ব্ৰিজৰ প্ৰিমিয়াৰ প্ৰথম আহিছিলে আৰু এতিয়া হ'ল কালি হৈ গ'ল হাতী বন্ধু আৰু এতিয়া আমি ইয়াতে ফেষ্টিভেলত ঘূৰি আছোঁ চাই আছোঁ সকলোতে চিনাকি হৈ আছোঁ চাপিকাটো আপোনালোকে দেখিলেই অসমীয়া কোৱালোঁ মই আৰু এতিয়া বাকীখিনি আকৌ আপোনালোকক দেখাই আছোঁ এতিয়া আকৌ আহি আছোঁ হোটেল একচুৱেলি কাইলৈ আছিলে প্ৰেছ মিট কিন্তু চেনেলটো অলপ চেঞ্জ কৰা হ'ল আজি প্ৰেছ মিটটো হ'ব সেইকাৰণে ড্ৰেছটো চেঞ্জ কৰি আহোঁ ছাৰেও চেঞ্জ কৰি আহে আৰু ময়ো চাদৰ মেখেলা পিন্ধি আহোঁ যিটো অসমৰ জীয়ৰী অ'কে বাই বাই চাদৰ মেখেলা পিন্ধাৰ পাছত আপোনালোক প্ৰেছ মিটৰ সেইখিনি দেখাই আছোঁ সকলো এতিয়া ৰেডি হৈ গ'লোঁ প্ৰেছ মিটলৈ এতিয়া খাবলৈ আহিছোঁ খাই লওঁ আগত তাৰপাছত প্ৰেছ মিটলৈ যাম এইফালে বৌৱেও খাই আছে বৌৱে হেভি হৈ আছে আজি মজা আছে আৰু ময়ো এইফালে ৰেডি হৈ প্ৰেছ মিটত যাম আৰু এতিয়া মোক কেনেকুৱা লাগিছে আৰু অথনি ড্ৰেছটোত কেনেকুৱা লাগিছিলে সেইটো আপোনালোকে কমেণ্টত নিশ্চয় জনাব আমাৰ প্ৰেছ মিট পোৱা নাই মই বাহিৰত ওলাই আহিছোঁ ভেপ ৰুমৰ পৰা বাহিৰত ওলাই আহিলোঁ আৰু ওলাই আহি অকণমান ইফালে ঘূৰিছোঁ আৰু এইফালে ইয়াতে খোৱাৰ ব্যৱস্থা এতিয়া প্ৰেছ মিট হ'ব গৈ আছে ছাৰ গৈ বহিছেগৈ আৰু মই ইয়াতে বেছি ডাঙৰকৈ ক'ব নোৱাৰোঁ আৰু বাকীখিনি ভিডিঅ' যি বনাম মই তাতে একো কথা নকওঁ নৰ্মেলি বনাম ভিডিঅ' এতিয়া আপোনালোকে চাই থাকিব आपने जो फिल्में बनाई दोनों फिल्में आपकी बिल्कुल नेचर के बहुत नज़दीक है तो आप नेचर से इतना प्यार क्यों करते सर मेरा बचपन जो बिताया मैं नदी में नहा के और गाय चरा के ऐसा गांव में बिताया सर और मैं आई एम वेरी क्लोज टू नेचर इसलिए मेरा ये फिल्म भी नहीं ये दोनों फिल्म नहीं मेरे बहुत सारा काम पूरा नेचर के ऊपर ही डिपेंड है और मुझे बहुत खुशी है कि मेरा साउंड डिजाइनर अमृत प्रीतम भी वो नेचर लवर है इसलिए এয়া হৈছে আমাৰ অসম গৌৰৱ অমৃত প্ৰীতম দা আৰু আমাৰ ব্ৰিজৰ চাউণ্ড ডিজাইনাৰ
এয়া এনেদৰে ছাৰে ইণ্টাৰভিউ দিলে। ছাৰে নিচাৰ কিয় ইমান ভাল পায় আৰু নিচাৰক লৈ ফিল্ম কিয় বনাই সকলো ক'লে। আৰু ইয়াৰে দুজন ডাইৰেক্টৰ হ'ল, এজন মাৰাঠী ডাইৰেক্টৰ, এজন হ'ল কেৰেলাৰ মালায়ালাম ডাইৰেক্টৰ হয়। আৰু এনেদৰে ইণ্টাৰভিউখিনি ভাল লাগিলে। आहे. पण त्यांना त्याच्यामध्ये विश्वास वाटायला की ते जे हिस्ट्री आहे किंवा जे आपण कॉन्टेंट म्हणतोय त्या कॉन्टेंट കുറച്ചുപേരെങ്കിലും ഇങ്ങനെ ആവണ്ട, നമുക്കും പഠിക്കണം, നമ്മൾ നല്ല നിലയിൽ എത്തണം. at least the future generation safe and secure, let them study and they know English, they do understand, but they can't speak properly, but they do understand Malayalam, so it is এওঁলোক হৈছে কেৰেলাৰ দুগৰাকী নতুন এক্ট্ৰেছ, কিন্তু তেওঁলোকৰ এক্টিং চাই সঁচাকৈ বৰ ভাল লাগিলে। প্ৰেছ মিট খতম হ'ল আৰু ইয়াতে মই কৈছিলোঁ যে বহুত অসমৰ মানুহ আমি লগ পাই থাকোঁ, ইয়াতে বহুত আছে। আৰু মই ইয়াতে এজন খুৰা পাইছোঁ, বহুত ভাল লাগিলে খুৰাৰ লগত কথা পাতি। খুৰা, আপুনি ইয়াতে কিমান বছৰ হ'ল কাম কৰা? 18 বছৰ হ'ল কাম কৰি থকা। আৰু মানে কি ডিপাৰ্টমেণ্ট ফেমিলি আছে? ফেমিলি আছিলে, ল'ৰা এজন ছোৱালী এজনী এফালে এতিয়া লকডাউনত ঘৰত পঠাই দিলোঁ। অ'কে তাৰপিছত তেনেকৈ অহাই নাই আকৌ অ'কে অ'কে বাকী এতিয়া গোৱাত থাকি ভাল লাগে? ঘৰত ভাল লাগে। ভাল লাগে। একচুৱেলি গোৱা আৰু আমাৰ অসমৰ প্ৰায় বহুত চিমিলাৰ হয়। ইয়াতো নেচাৰটো ধুনীয়া, আমাৰ অসমতো ধুনীয়া। চ' আমাৰ অসমত থকাৰ দৰে গোৱাত ফিলটো হয়। হয়, ঘূৰা ভাল লাগিলে লগ পাই। আমি যেতিয়া ইয়াত বেলেগ জেগাত আহোঁ, অসমৰ বাহিৰত আহোঁ, আমি অসমৰ মানুহ লগ পালে খুব ভাল লাগে। ভাল লাগে দিয়ক, ধন্যবাদ খুৰা। ওলাই আহিয়ে মই বস্তু এটা দেখা পাইছোঁ। কি চলি আছে মই ইয়াত গম পোৱা নাই, কিন্তু কি চলি আছে চাওঁ আহক। এইফালে পূৰা গেডাৰিং হৈ আছে, কিনো চলি আছে। ইয়াতে এটা ষ্টেজ আছে, তাতে কিবা চলি আছে দেখাওঁ। এজনক সুধি গম পালোঁ যে ইয়াতে হেৰিয়া মুভিৰ প্ৰমোচন চলি আছে। বৰুণ ধাৱন আহিছে, কৃতি সোনান আহিছে। একচুৱেলি কৃতি সোনান অহা নাই নেকি? বৰুণ ধাৱন আহিছে ইয়াতে ৰেড কাৰ্পেটত। চ' তাৰ প্ৰমোচন চলি আছে আৰু মই এই ভিতৰত গৈ দেখাবগৈ নোৱাৰিম চাগে। চ' যদি দেখাব পাৰোঁ দেখাই যাম। বৰুণ ধাৱনৰ ফেন মুভমেণ্ট ইয়াতে ৰেড কাৰ্পেটত চলি আছে। দেখি নাপায় আৰু আপোনালোকে দিয়ক, ফিল্মততো দেখিয়ে থাকে। ইয়াতে বৰুণ ধাৱনক দেখাই কি কৰিম, জাষ্ট অকণমান এনেকৈ দেখাই দিছোঁ। মই উঠি আছোঁ এইফালে, এজনে উঠিব দিলে বৰুণ ধাৱনৰ আৰু সেইকাৰণে এতিয়া অলপ ভিৰটো ভাঙিছে আৰু মোৰ বহুত ভাগৰ লাগিছে। সকলোৱে চাই থাকিব মোৰ ভিডিঅ' আৰু লাইক, ছাবস্ক্ৰাইব, কমেণ্টছ এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব সকলোকে। আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। বাই অল অফ ইউ, গুড নাইট।